এতিয়া জুবলিক মানে প্ৰথম লগ পোৱাৰ কথাটো কওঁ, তাইক আগতে লগ পাইছোঁ, তাইৰ ঘৰতো গৈছোঁ আৰু তাই বায়েকে যিহেতু এক্টিং কৰে তেতিয়া দেখিছোঁ এক্টিং কৰা ক'ৰবাত লগ পাইছোঁ আৰু প্ৰথম মহাৰথী চিনেমাত দেখিছোঁ, সৰু ফ্ৰক এটা পিন্ধি দৌৰি ফুৰে ছোৱালীজনী দেখিছিলোঁ, নামটো শুনিছে বোলে জুবলি, বোলে গানো গায় বোলে, ঠিক আছে গান শুনা নাছিলোঁ। তাৰপিছত কেতিয়াবা তাই এলবাম তেনেকৈ কৰা নাই। কোনে? মই তেতিয়া অলৰেডি প্লেবেক কৰিছোঁ, মই ক্লাছ 5ত থাকোঁতে প্লেবেক কৰিছোঁ। সেইটো মই নাজানো। সেইটো নাজানো, তাকে কৈ দিলে হ'ল ন। চৰি দেই, আমি খুব ইনফৰ্মেল হৈ গৈছোঁ, যিটাৰ কাৰণে জুবিন দাৰ মই কথা পাতিলে সদায় আমাৰ শ্ব'টো ইনফৰ্মেল হয়। অ'কে, চ' ইনফৰ্মেল যদি এইখিনিতে মই কথা এটা কৈ লওঁ, যিহেতু আজি একদম ইনফৰ্মেল আমি জানো, আৰু হয়তো কথা পাতোতে আপোনালোকে এতিয়া দেখিলে যে ইণ্টেনশ্যনেল নহয়, কিন্তু আমি কথা পাতি থাকিলে এনেকুৱাই হৈ যায়। চ' আজি মই গলিদাক সদায় তই বুলিয়ে মাতোঁ, গতিকে আমি তেনেকৈ আজি যদি যিহেতু ইনফৰ্মেল উইথ ইয়ৰ ডিউ পাৰ্মিশ্যন, ন' প্ৰব্লেম, আমি তেনেকৈ কথা পাতিবলৈ অ'কে, প্লিজ কণ্টিনিউ। তাৰপিছত মই এদিন জংকী ঢুকোৱাৰ পিছত আচলতে গোটেই ঘটনাটো, চ' মই বিহু কৰা নাই কেইবাবছৰ, সেইবাৰ 5 বছৰমান বিহু কৰা নাই, বম্বেত আছিলোঁ বেছিকৈ। চ' মই এনেই বিহু চাবলৈ ওলাই গৈছিলোঁ জু তিনিআলিত, তাত বিহু এখন হয় দেখিছোঁ, তাই গান গাই আছে আচলতে, মই পিছফালে মানে গ্ৰীণ ৰুমত বহি আছোঁ আৰু কৰ্মকৰ্তাসকলৰ লগত, আমাৰ পূজা পাতল চলি আছে তাত, যিটো চলে পূজা পাতল বুলিয়ে কৈছোঁ আৰু। তাৰপিছত দেখিছোঁ এজনী ছোৱালীয়ে খুব দম দি আছে কেইটামান ল'ৰাক, কিবা এটা কাৰণত দম দি আছে আৰু ষ্টেজৰ পৰা গালি নিচিনা আৰু দম দিছে। তাৰপিছত মই বোলো কোন হয় এজনী দম দি আছে যে ষ্টেজৰ পৰা, কৈছে জুবলি। তাৰপিছত মই গ'লোঁ, ঘূৰি গৈ পেলাই মই চাইছোঁ, মই বোলো তেতিয়া জংকী ঢুকালে, মই তেতিয়া ভাবি আছিলোঁ কাক ল'ম, মানে নেক্সট শ্ব' কৰিলে কোনে গাব মোৰ লগত। মই বোলো এই কাজিয়া যেতিয়া কৰিব পাৰিছে অডিয়েঞ্চৰ লগত, ল'ৰাৰ লগত, এই মোৰ লগত গানো গাব পাৰিব। তাৰপিছতে তাইক মোৰ লোৱা হ'ল, আমি ৰিহাৰ্চেল কৰি আমি ছেট কৰি ল'লোঁ সেইধৰণে। তাৰপিছত সেই যাত্ৰা আৰম্ভ হ'ল, এটা দীঘলীয়া যাত্ৰা, প্ৰায় 12-13 বছৰ একেলগে আমি ফাংচন কৰিলোঁ দেশে বিদেশে, বিভিন্ন জেগাত, গোটেই ইণ্ডিয়াত, অসমত। চ' গোটেই জাৰ্ণিটো তেনেকৈ ষ্টাৰ্ট হ'ল আৰু এতিয়া বাকীখিনি আঁত ধৰিবলৈ মই জুবলিক মানে কৈছোঁ। তাই কথা কৈ খুব ভাল পায় আৰু বহুত কথা ক'ব পাৰে, মোৰ ওপৰত ল'বলৈ কোৱা নাই মই। বাৰু ঠিক আছে, থেংক ইউ, খুব ধুনীয়াকৈ কথাখিনি কৈছে গলিদাই। ইয়াতে দুটামান কথা আছে। তাই কৈছে যে দৰ্শকসকলৰ লগত কাজিয়া কৰি আছিলে, শুনিবলৈ বৰ বেয়া হৈছে প্ৰথম কথা। আৰু মই একচুৱেলি সেইটোৱে হৈছিলে, সেইটো মানে মই ষ্টেজত গান গাই থাকোঁতে মই ছাইডত দেখিছোঁ কেইজনমান ল'ৰাই খুব বেয়া মাত ডাঙৰকৈ মাতি ছোৱালী কেইজনমানক কিবা কৈ আছিলে। সেই কথাটো মই ষ্টেজৰ পৰা মন কৰোঁতে মই তেতিয়া ক্লাছ 11ত মোৰ খুব খং উঠিছে। খং উঠি পেলাই মই আচলতে ল'ৰাকেইজনক ক'লোঁ ষ্টেজত, মাইকতেই ক'লোঁ কথাখিনি, কাৰণ ছোৱালীকেইজনীমান লগত অভদ্ৰামী কৰি আছিলে আচলতে, সেইটো কাৰণেহে ক'লোঁ। গতিকে সেইটো মই ক্লেৰিফাই কৰি দিছোঁ, নহ'লে সকলোৱে ভাবিব শ্ৰোতাসকলে যে দৰ্শকসকলৰ লগত কাজিয়া কৰি ফুৰে বুলি। বাৰু যিয়ে নহওক, আৰু এটা ভুল কথা কৈছে গলিদাই যে আমি তাৰপিছত ৰিহাৰ্চেল কৰিলোঁ, প্ৰগ্ৰাম আৰম্ভ কৰিলোঁ, সেইটো একদম এটা চূড়ান্ত ফাঁকি এটা, কাৰণ আমি 13 বছৰে আমি এদিনো ৰিহাৰ্চেলত বহা নাই। সঁচা হয়নে নহয় কওঁ? আমি 13 বছৰ প্ৰগ্ৰাম কৰিলোঁ, এই জীৱনত একো ৰিহাৰ্চেল নাই। মই প্ৰথম যোনখন শ্ব' কৰিছোঁ সেইখনৰ কথা মই অকণমান ক'ব বিচাৰিম। সেইটো বেলেগ এটা কথা, আমি ৰিহাৰ্চেল কৰিলোঁ বুলি ক'লে তই মিছা কথা নহয়। আমি কিন্তু সদায় প্লেন কৰোঁ দেই, প্ৰত্যেক বছৰ প্লেন কৰোঁ। মই গলিদাই এইবাৰ কিন্তু আমি অকণ ৰিহাৰ্চেল কৰিম, অকণমান কেইটামান কথা মানে ভালকৈ আমি কিছুমান প্ৰিপেয়াৰ কৰিম, কৰিম আমি অমুক তাৰিখে বহিম বুলি ক'ব, চব বহি যাওঁ। গলিদাই কিন্তু ৰিহাৰ্চেলত নাহে। গতিকে তেনেকৈ 13টা বছৰ পাৰ হ'ল আচলতে। আৰু মোৰ যোনটো প্ৰথম দিনাখনৰ ঘটনাটো গলিদাৰ মনত আছে নে নাই মই নাজানো। যিদিনাখন প্ৰথম গলিদাই কৈছে যে মই গান গাব যাব লাগে, আমাৰ বঙাইগাঁও কাজল গাঁৱত শ্ব' আছিলে গলিদা, মনত আছে চাগে? মই কৈ আছোঁ এতিয়া সেইটো কথা, যিহেতু তই কৈছোঁৱে গোটেই কথাটো, মই প্ৰথম শ্ব'খনৰ কথা কৈ দিব বিচাৰিছোঁ। হয়তো মই ক'ৰবাত আগতে এবাৰ দুবাৰ ইণ্টাৰভিউত কৈছোঁ চাগে, বৰ বেছিকৈ কথাটো কোৱা হোৱা নাই। মই এতিয়া নতুন টেবলেট এটা খাই আছোঁহে, সেইটো অলপ দিন খাওঁ তেতিয়া মনত পৰিব এইবিলাক কথা। টেবলেটৰ নাম ৰিকল, সেইটো খাই আছোঁ, সেইটো খালে বোলে পূৰ্বজন্মৰ কথা মনত পৰে। নালাগে মনত পেলাবলৈ, মই এতিয়াই মনত পেলাই দিছোঁ, ৰিকল নোখোৱাকৈ। গলিদাই ফোন কৰিছে, মই কিয় আগদিনাখন মোৰ প্ৰগ্ৰাম এখন আছিলে নলবাৰীত, মই আহি শুই আছোঁ। শুই থাকোঁতে গলিদাই ফোন কৰিছে, ৰাজাদাই ফোন কৰিছে আচলতে, মোৰ মনত আছে। ৰাজাদাই ক'লে যে গলিদাই কথা পাতিব, এনেকৈ ক'লে। তেতিয়া গলিদাই মোক সুধিছে কি কৰি আছ? মই ক'লোঁ শ্ব' কৰি আহিছোঁ, শুই আছোঁ। গলিদাই ক'লে শুব নালাগে, ব'ল, মোৰ আজি ফাংচন আছে, তই লগত গাব যাব লাগিব। মই ক'লোঁ মই নাযাওঁ দেই, পগলা নেকি, এনেকৈ কেনেকৈ যাম, কি গান গাম, কি কথা। আৰু
গলিতাক মই ঘৰুৱাকৈ পাইছোঁ সেইটো এটা বেলেগ কথা, কিন্তু যিমানেই যি নহওক জুবিন গাৰ্গ আমি সেইটো কথা মানে স্বীকাৰ কৰিবই লাগিব। গতিকে জুবিন গাৰ্গৰ লগত মই মঞ্চত এনেকৈ যাম, হঠাৎ কোনো কথা নাই বতৰা নাই, কোনো প্লেনিং নাই, সেইটোতো হ'ব নোৱাৰে। গলিতাক ক'লোঁ মই নাযাওঁ দেই এনেকৈ। তাৰপিছত মই শুই থাকিলোঁ, অকণ দেৰিছত উঠি আহিছোঁ। আমাৰ আকৌ ঘৰত এটা বেয়া অভ্যাস আছে, আমাৰ ঘৰত কোনো মানে মেইন ডোৰখন কোনো নামাৰে, সদায় খোলাই থাকে সাধাৰণতে। মই ভিতৰত গৈ পেলাই মাহঁতৰ বেডৰুমত মই মাক কৈছোঁ, মা গলিতাই ফোন কৰিছিলে ক'ত বোলে ফাংচনত যাব লাগে, নাযাওঁ দেই এনেকৈ, ৰিহাৰ্চেল নাই একো নাই। গলিতা কেতিয়ানো ঘৰত সোমাই মাহঁতৰ ৰুমত এইখিনি মানে বিচনাখনৰ এটা ইটো ফালে এখন চোফা আছে, তাতে বহি পেলাই গলিতাই বহি আছে। গলিতাই কৈছে হ'ব এতিয়া সময় নাই, তই ওলা এনেকৈ বুলি কৈছে। তেতিয়াতো আহিয়ে গ'ল গলিতা, উপায় নাই, ওলালোঁ আৰু পিছত গলিতাক ৰাস্তাত ক'লোঁ, গলিতা কি গান গাম কচোন, গাবি আৰু কিবা। কি গান গাম, গাবি আৰু কিবা। মোৰতো কিমান ভয় লাগিছে যে গাবি আৰু কিবা, আৰু কৈছে ডুৱেটো গাব লাগিব। গানবোৰ আমি জানো কাৰণ জুবিনদাৰ চব গান আমি সকলোৱে জানো, সেইবোৰেই শুনি থাকোঁ অনবৰতে। ষ্টেজত প্ৰথম দিনাখন যোনদিনা উঠিছোঁ উইদাউট ৰিহাৰ্চেল, আৰু আমি ডুৱেটো গাইছোঁ কেইবাটাও, কিন্তু এটা গানৰ ৰিহাৰ্চেল নাই। সেই প্ৰথমখন যেতিয়া আমি অনুষ্ঠান কৰিলোঁ শ্ব'ৰ পিছত, গলিতাই মোক কৈছে এটা কাম কৰ, আমাৰ এই কাইলৈ পৰহিলে এইকেইদিনত আমাৰ প্ৰগ্ৰাম আছে, কেইখনমান দেলহি আছে, ক'ৰবাত আছে, তই আৰু খুৰী ওলাবি এনেকৈ ক'লে। আৰু ওলাবি মানে সোধাই নাই, চিধা ক'লে ৰাজা ইহঁতৰ টিকেটকেইটা কৰি দিবা। মই ছাৰ এনেকৈ কেনেকৈ? কৈছে এনেকৈ আৰু কি, আজিতো শ্ব'খন কৰিলি ন, হৈ গ'ল, তই বুজি পাই গ'লি নহয়। সেই যে বুজি পাই গ'লোঁ প্ৰথম শ্ব'খনত, তেনেকৈ আমাৰ 13টা বছৰ পাৰ হ'ল। চ' ইট হেজ বিন আ বিউটিফুল জাৰ্ণি, এটা মানে মোৰ জীৱনৰ এটা গ'ল্ডেন পিৰিয়ড। গতিকে আৰু বাকীখিনি আপুনিয়ে আগবঢ়াই লৈ যাওক এতিয়া। বা এইখিনি আৰু কথা পাতিবলৈ বহুত সময় আছে।